আজি ফোনৰ গেলাৰীত কিবা বিচাৰি থাকোঁতে তোমাৰ কিছুমান ফটো পালোঁ। স্ক্ৰলিং কৰি থকা মোৰ হাত যেন থমকি ৰ'ল। মই ভাবিছিলোঁ মই তোমাক মোৰ মন মগজু সকলোৰে পৰা মোহাৰি পেলাইছোঁ, কিন্তু এই ফটোবোৰৰ উদ্দেশ্য যেন অন্য কিবাহে আছিল। মই আজি পুনৰ সেইখন চহৰৰ চাৰি দেৱালৰ মাজত আবদ্ধ, য'ত কেতিয়াবা মই নিজৰ সংস্থাপন বিচাৰি আহিছিলোঁ। সাধাৰণতে এনেকুৱা হয় ন, য'ত কেতিয়াবা এক মুহূৰ্ততে আপোনাৰ সকলোবোৰ মনত পৰি যায়। আজি সেইটো মোৰ লগত হ'ল। পুনৰ সেই দিনবোৰলৈ উভতি গ'লোঁ, য'ত তুমি আৰু আমি আছিল। এই মনটো বৰ আচৰিত ন, সকলোবোৰ ঠিকেই চলি থাকে আৰু হঠাৎ আপোনাক অতীতৰ সেই শুৱলা বাটবোৰৰ এমূৰত থিয় কৰাই দিয়ে। আজি অলপ সেই বাটত ৰখিব বিচাৰিছোঁ মই, খন্তেকৰ বাবেই নহওক কিয়, তথাপিও তোমাৰ স্মৃতিবোৰ পুনৰ সজীৱ কৰিব বিচাৰিছোঁ মই। কাইলৈ কি হ'ব নাজানো, কিন্তু আজি ইয়াতে থাকিব বিচাৰিছোঁ মই। হ'ব, আজিলৈ অলপ পুৰণি স্মৃতিবোৰ মনত পেলাওঁ। তুমি নিজৰ যত্ন ল'বা।